হাই এভৰিৱান, সকলোৰে ভালনে? মই তৃষ্ণা, আজি পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মই ৰাতিৰ সাঁজত কি বনাইছোঁ আপোনালোকক দেখাব বিচাৰিছোঁ। মই মাছ ফ্ৰাই কৰিছোঁ আৰু মাছটো কৰ জানেনে? মাছটো হৈছে দীপৰ বিলৰ, আৰু দীপৰ বিলৰ মাছৰ সোৱাদ কিমান আপোনালোকে হয়তো নিশ্চয় জানে, নহয় জানো? আৰু ৰাতিৰ কাৰণে এখন মই দালি বনাই লৈছোঁ আৰু কেৰেলা আৰু সৰু আলুৰ এখন মই চব্জি বনাবলৈ লৈছোঁ। আপোনালোকে সৰু আলু খাইতো সকলোৱে ভাল পায়, নহয় জানো? ময়ো ভাল পাওঁ খাই, আৰু তাতে কেৰেলা গৰম গৰম ভাতৰ লগত কেৰেলাৰ চব্জি বহুত ভাল লাগে। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, আৰু ভাল লাগিলে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব, কাৰণ আপোনালোকৰ ছাপৰ্টৰ খুবেই প্ৰয়োজন আমাক, নহয় জানো? আৰু আপোনালোকৰ উইকলি চেলেঞ্জবিলাক কেনেকুৱা হৈছে, পাৰ হৈছেনে প্লিজ জনাব। মোৰ মোটামুটি হৈছে আৰু অকণমান বাকী আছে। তো আপোনালোকক মই দেখাই আছোঁ ভিডিঅ'টো। আজি ৰাতি সাঁজত কাৰ কাৰ ঘৰত কি বনাইছে প্লিজ কমেণ্টত জনাবচোন এবাৰ। আৰু কি ক'ম, আপোনালোকক দেখাই আছোঁ। আজি মই আপোনালোকৰ আগত পুনৰ ভাত খাই দেখাম, তো ভিডিঅ'টো শেষলৈকে চাব। আজি মই কি বনাবলৈ লৈছোঁ গম পাইনে? আজি মই জিৰা ৰাইচ বনাবলৈ লৈছোঁ। আজি অলপমান মই ঘি লৈ লৈছোঁ, বনাবলৈ একো সুবিধা নাছিলে, কিন্তু বেটাই খাওঁ বুলি কোৱা কাৰণে মই বনাবলৈ ল'লোঁ। ঘিত মই জিৰাখিনি ফ্ৰাই কৰি লৈছোঁ, কাৰণ মোৰ ইলাইচি আজি লং বা একোৱে নাছিলে, আৰু সেইকাৰণে মই এড কৰিব নোৱাৰিলোঁ। কেঁচা মটৰো শেষ হ'ল দেখি মই মটৰো নিদিলোঁ। আপোনালোকে বনালে নিশ্চয় এইবিলাক এড কৰি ল'ব, গাজৰ মটৰ এনেকৈ বনাওঁ বুলি ক'লে, আৰু লং ইলাইচি দিলে খুবেই ভাল লাগে আপোনালোকে। আৰু মই ভাজি লোৱাৰ পাছত আন্দাজমতে মই পানী দি লৈছোঁ। আপোনালোকৰ জিৰা ৰাইচ খাই কাৰ কাৰ ভাল লাগে জনাবচোন। আমাৰতো প্ৰায়ে খাই থকা হয়, বনাই থকা হয়, আৰু সেইকাৰণে আজি হঠাতে ভাবিলোঁ জিৰা ৰাইচকে বনাওঁ, তো সেইকাৰণে মই বনালোঁ। আপোনালোকে লেমনো এড কৰিব পাৰিব, অলপমান যদি নেমু অলপমান চেপি দিব, আৰু 2-3টা চিটি মাৰিলে হৈ যায়। মোৰ এতিয়া ৰাইচটো হৈ গৈছে, আপোনালোকে চাবচোন কেনেকুৱা হৈছে। এতিয়া মই খাবৰ কাৰণে উলিয়াই লৈছোঁ ভাত। তো আপোনালোকেও চাগে হয়তো খাবলৈ লৈছে, নহয় জানো? জিৰা ৰাইচ খাই কোনে কোনে ভাল পায় জনাবচোন আপোনালোকে। আৰু এইফালে লৈছোঁ কি চাওকচোন, এইফালে লৈছোঁ মাছৰ ফিচাটো, কাৰণ মাছৰ ফিচাত থকা ডাঙৰ কাটাডাল খাই মই বহুত ভাল পাওঁ। সেইকাৰণে মই মাছৰ ফিচাটো লৈছোঁ, আৰু এডোখৰ মাছ লৈছোঁ, আৰু অলপমান চালাড কাটি লৈছোঁ, কাৰণ চালাড নহ'লেতো নহ'বই, নহয় জানো? চালাডতো আজি বিশেষ একো নাই, গাজৰ আৰু তিয়ঁহেই আছে। চালাড মানুহৰ শৰীৰৰ কাৰণে খুবেই ভাল, স্কিনৰ কাৰণেও ভাল। পিঁয়াজ এডোখৰো লৈ লৈছোঁ, আপোনালোকেতো খায়েই চাগে, নহয় জানো? আৰু এইফালে চাওকচোন, কেৰেলা আৰু আলুৰ চব্জিটো মোৰ খুবেই প্ৰিয়, তো মই লৈ লৈছোঁ, আৰু এইফালে মই দালিও লৈ লৈছোঁ। এতিয়া মই সকলো ৰেডি কৰি লৈ এতিয়া মই ভাত খাবলৈ বহি ল'লোঁ। তো আপোনালোকক মই ভাত খাই দেখাইছোঁ, ভাত খোৱা ভিডিঅ' দিছোঁ, লাহে লাহে মই ভাত খোৱা ভিডিঅ'ও দিবলৈ ধৰিছোঁ। আপোনালোকৰ মৰম আৰু ছাপৰ্টৰ খুবেই প্ৰয়োজন, নহয়নে? তো আপোনালোককো এনেকৈ মৰম ছাপৰ্ট কৰিম, আৰু মোকো কৰি যাব এনেকৈ আগুৱাই যোৱাত। তো সকলোৰে ৰাতিটো মংগলময় হয়, শুভ হয়, তাৰেই কামনাৰে আজিলৈ বাই।